কুঢ়ি মাছ লৈ আহিছোঁ। ধুম এতিয়া কুঢ়ি মাছ। চুকা শাক আনিছোঁ, এইখিনি চুকা শাকেৰে বনাম। আলু দিছোঁ লগত 3টা। আলুকেইটা সৰু সৰুকৈ কাটি দিম। অকণমান হালধি সানি দিওঁ, নিমখ হালধি লগাই পেলাই সানি দিওঁ। শাকখিনি বাছি মেলি ল'লোঁ ধুনীয়াকৈ। এতিয়া ধুইছোঁ, আলুকেইটাও বাকলি চাকলি গুচাই ল'লোঁ। এতিয়া কাটি ল'ম, লৈ পেলাই বনাম। শাকখিনি কাটি ল'লোঁ সৰু সৰুকৈ, আলুখিনিও কাটি ল'লোঁ এয়া সৰু সৰুকৈ টুকুৰা কৰি। কেৰাহীটো গৰম হ'ল, এতিয়া তেল দিওঁ। মাছতে নিমখ হালধি সানি থৈছিলোঁৱেই। তেলতো অকণমান ৰঙুৰা দি দিম, তেতিয়া নিচিটিকে। গোটেইখিনি মাছ নবনাওঁ, মই 4 পিচে বনাম এতিয়া। মাছ ভাজি হৈ গ'ল, মাছখিনি এতিয়া নমাই দিম। তেলতে 2টা জলকীয়া দি দিলোঁ, লগতে আলুখিনিও দি দিলোঁ। আলুখিনি ভাজি লওঁ।
পৰিমাণ চাই নিমখ দিলোঁ। গুড়াও দি দিলোঁ। আলুখিনি অকণমান ভজা হোৱাৰ পিছত চুকা শাকখিনি ঢালি দিম। চুকা শাকখিনি ঢালি দিলোঁ। এইখিনিও ভজা হৈ গ'ল, চুকা শাকে আলুও ভজা হৈ গ'ল চুকা শাকখিনি। এতিয়া অলপ পানী দিম পৰিমাণ চাই। তেল আৰু এক্সট্ৰাকৈ নিদিলোঁ আৰু যিহেৰে মাছ ভাজিছিলোঁ সেইখিনি তেলতেই বনাই দিলোঁ। মাছখিনি দি দিম। এক উতল খোৱাৰ পিছত নমাই দিম। চুকা টেঙা মাছ ৰেডি হৈ গ'ল। এতিয়া নমাই দিওঁ। এয়া চুকা টেঙা মাছ ৰেডি হৈ গ'ল। এতিয়া খাওক আৰু। জিভাৰ পানী পৰিছে টকলিয়াই টকলিয়াই। খাই দিওঁ আৰু দেই। আপোনালোকেও বনাব, খাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।